Hi guys, back to my YouTube channel Khalibur Vlogs. Morning হয় এতিয়া মৰ্নিং টাইমত মই ভিডিঅ' বনাই আছোঁ ৰাতি যেহেতু মই ভিডিঅ' আপলোড কৰি থওঁ আনলিষ্টত পেলাই ৰাতিপুৱা উঠি পেলাই মই পাব্লিক কৰোঁ তো কালি মানে কি হ'ল ভিডিঅ' কৰা নাছিলোঁ কালি অলপ খেতিত কাম আছিলে তো কাম কৰি আছিলোঁ আজি মানে আপোনালোকক এটা দেখাম বস্তু এটা দেখাম তো আমাৰ কমলা গছত মানে কমলা হৈছিলে তো ভিডিঅ'টো আগতে কৰি থৈছিলোঁ তো এটা ভিডিঅ' আছে মই এতিয়া ভাবিছোঁ এইটো ভিডিঅ' আপলোড কৰি দিম তো আপোনালোকে চাব পাৰিব কমলাটো কি জাতৰ আপোনালোকক কৈ দিওঁ কমলাটো হৈছে নাগপুৰী কমলা তো 1 বছৰ হৈছে লগোৱা বয়স এইটো আমাৰ বৰ্তমানৰ নাৰ্চাৰীৰ পৰা লগোৱা হৈছিলে তো কমলাৰ পুলিটো 1 বছৰ বয়স হোৱাৰ লগে লগে কমলা লাগিছিলে 20-30টা তেতিয়া কমলা কম পৰিমাণে ধৰিছিলে তো এতিয়া বয়স হৈছে তাৰ 2 বছৰ বয়স হৈছে তো বন্ধুসকল আপোনালোকে ক'ব পাৰে যে ভিডিঅ'টো এতিয়া দিছে যে এতিয়া কি কমলা আছে নেকি কমলা বৰ্তমানটো নাই তো ভিডিঅ'টো আগত কৰা আছিলে তো আগতে ষ্টক ৰাখিছিলোঁ ভিডিঅ'টো তো ভাবিছোঁ ভিডিঅ'টো দিয়াৰ সময় পোৱা নাছিলোঁ তেতিয়া তো বন্ধুসকল আজি মানে ভিডিঅ'ৰ কালেকশ্যন মোৰ নাই তো এইটো ভিডিঅ' এটা আছিলে মই আজি আপোনালোকৰ মাজত এৰি দিম বুলি ভাবিছোঁ তো ভিডিঅ'টো চালে বহুত ভাল পাব আৰু কমলা বহুত পৰিমাণে লাগি আছে 2 বছৰ বয়স হৈছে গছটোৰ আৰু বহুত 40-50 কেজি কমলা লাগি আছে গছটোত তো একেটা গছ মানে মই বহুত কেইটা গছ লগাইছিলোঁ তো এটা গছত মানে ভিডিঅ' কৰিছিলোঁ তো কমলা মানে অলপ সৰু সাইজৰ হয় মিডিয়াম সাইজৰ হয় কমলাটো বহুত পৰিমাণে লাগিছে আৰু কমলাটো খাই বহুত ভাল আছে আৰু এইটো হৈছে কমলা জাতটো হৈছে নাগপুৰী কমলা হয় কাটিং কৰি মানে এইবিলাক পুলিবিলাক তৈয়াৰ কৰে নাৰ্চাৰীত তো আমি আনি পেলাই লগাইছিলোঁ 5-6 জোপামান তো কমলা কি পৰিমাণে লাগি আছে তো একজোপাত মই ভিডিঅ' এটা কৰিছিলোঁ বাকী এটাত কৰা নাছিলোঁ তো আজি ভাবিছোঁ মোৰ মানে ভিডিঅ'ৰ কালেকশ্যনেই নাই তো আগতে ভিডিঅ' মোৰ কৰা আছিলে যিহেতু আজি আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ ভিডিঅ'টো চালে মানে বহুত আচৰিত পাব আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ পুলি লাগে আপোনালোকে নাৰ্চাৰীত গ'লেই পাব আৰু বহুত ভাল পাৰফৰ্মেঞ্চ দিয়ে বহুত কমলা লাগে আৰু যদি আপোনালোকে এটা গছ লগাই থয় না আপোনালোকৰ ঘৰত একদম মানে কোনো টেনশ্যন নাই এটা কমলা গছৰ পৰাই বহুত কমলা পাব কোনো টেনশ্যন নাই আৰু বহুত মিঠা আছে কমলা জাতটো বহুত ভাল তো আপোনালোকে লগাব পাৰে আৰু কমলাটো আপোনালোকে এতিয়া চাই থাকক কমলা গছটো কেনেকুৱাকৈ আমি দেখাই আছোঁ তো কমলা পুৰা চাক বহুত ভাল পাব কমলা কি আছে আবার বন্ধুসকল আপোনালোকে চালে কমলাৰ গছটো কি পৰিমাণে কমলা লাগি আছে তো বন্ধুসকল আপোনালোকে জলদি মানে নাৰ্চাৰী যাওক আৰু কমলাৰ পুলি আনক আৰু লগোৱাক মানে কোনো টেনশ্যন নাই 5-6 জোপামান ঘৰত আনি পেলাই লগাইছ নাই ঘৰৰ পৰিয়ালে একদম পূৰা আৰামছে খাব পাৰিব টেনশ্যন নাই যদি কমলা গছটো চাই আপোনালোকে ভাল পালে 5 জোপামান ঘৰত আনি পেলাই ৰুই থওক আৰু আপোনাৰ ওচৰত নাৰ্চাৰীতে কিজানি গ'লে পাব কমলাত এইটো জাতটো হৈছে নাগপুৰী কমলাৰ তো আপোনালোকে জলদি নাৰ্চাৰীত যাওক আৰু 5 জোপামান কমলা আনি পেলাই লগাই থওক আপোনালোকৰ কাৰণে ভাল হ'ব তো বন্ধুসকল মই এইটোৱে মেছেজ দিবৰ কাৰণে মই ভিডিঅ'টো আপোনালোকক দিছোঁ যাতে এজোপা চাই আপোনালোকে 5 জোপা লগাব পাৰে তেতিয়াহে প্ৰকৃতিৰ সেউজীয়া হৈ পৰিব তো বন্ধুসকল মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।